আনৰ চৰিত্ৰ বিচাৰ কৰাৰ আগতে নিজৰ ফালে চাওক। আটাইতকৈ সহজ কামটো কি? আনৰ ভুল গণনা কৰা, চৰিত্ৰৰ নামত আনৰ সাজ পোছাক, আচৰণ, সম্পৰ্ক, সিদ্ধান্ত ইত্যাদিৰ বিচাৰ কৰা। কিন্তু আটাইতকৈ কঠিন কামটো কি? নিজৰ ভিতৰলৈ চোৱাটো, নিজৰ দুখ আৰু নিজৰ ভুলবোৰ বিচাৰ কৰিব পৰাটো। আইনাখনে কেতিয়াও মিছা নকয়। আন কাৰোবাৰ চৰিত্ৰ বিচাৰ কৰাৰ আগতে নিজৰ চৰিত্ৰ কি সেইটো প্ৰথমতে চাই লওক। কাৰোবাৰ বিষয়ে কি জানে, তেওঁৰ বৰ্তমানৰ পৰিস্থিতি কি, তেওঁৰ বাধ্যবাধকতা কি, তেওঁৰ চিন্তাধাৰা কি, একোৱেতো নাজানে। তেনেহলে কি অধিকাৰত আপুনি আনৰ চৰিত্ৰত আঙুলি টোৱাইছে? কি অধিকাৰত আপুনি আনৰ বিষয়ে বেয়াকে কৈছে? এজন প্ৰকৃত ব্যক্তিয়ে কেতিয়াও আনক বিচাৰ নকৰে। তেওঁ এইটো বিচাৰ কৰে যে তেওঁ নিজে কি। দুৰ্বল মানুহেহে আনক অনৰ্থক সমালোচনা কৰে। ইফালে যিজনে নিজৰ লগত যুঁজি আছে, জীৱন পথত আগুৱাবলৈ চেষ্টা কৰি আছে, তেনেকুৱা ব্যক্তিৰ পৰচৰ্চা আৰু পৰনিন্দা কৰিবলৈ সময় নাই। চৰিত্ৰ কোনো সাজ পোছাক নহয়, চৰিত্ৰৰ বিচাৰ কাপোৰেৰে নহয়। এজন ব্যক্তিৰ কথা কোৱাৰ ধৰণত তেওঁ কেনেকুৱা সেইটো আপুনি বিচাৰ কৰিব নোৱাৰে। ছ'চিয়েল মিডিয়াৰ পোষ্ট চাই ব্যক্তি এজনৰ ভাল বেয়া দিশ গম পোৱা নাযায়। প্ৰতিজন লাউড স্পীকাৰ মানে জোৰকৈ কথা কোৱা মানুহ অভদ্ৰ হ'ব নোৱাৰে, আৰু প্ৰতিজন নীৰৱ বা শান্ত মনে মনে বহি থকা মানুহজন ভদ্ৰও হ'ব নোৱাৰে। ভিতৰত কি আছে কোনেও নাজানে। গতিকে প্ৰথমে নিজক উন্নত কৰক, তাৰ পিছত পৃথিৱীখনক উন্নত কৰাৰ প্ৰয়াস কৰক। নিজকে সুধিব, মই কি, মই নিখুঁত হয় নে নহয়, মই কিমান ভাল আৰু কিমান শুদ্ধ পথত আছো। এবাৰ নিজক সুধিব। নিজৰ ভুলবোৰ প্ৰথমে মানি ল'ব চেষ্টা কৰক আৰু সেইবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰক। প্ৰশ্ন কৰক, মই কাৰোবাক আঘাত দিছো নেকি? যদি আপুনিও আনক আঘাত দিছে, তেন্তে আনৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কিয়? এটা কথাই জানি লোৱা উচিত, কোনেও আনক নিজতকে সৰু ভাবি হেয় জ্ঞান কৰি নিজক উন্নত কৰিব নোৱাৰে, বা আনক ঠাট্টা মস্কৰা কৰি, আনৰ অনৰ্থক সমালোচনা কৰি নিজক উন্নত কৰিব নোৱাৰে। যেতিয়ালৈকে আইনাখনলৈ চাই নিজক নিকা আৰু পৰিষ্কাৰকৈ চাব নোৱাৰিব, নিজক প্ৰশ্ন কৰিব নোৱাৰিব, নিজৰ ভুলবোৰ দেখা নাপাব, তেতিয়ালৈকে আনৰ ভুলবোৰ স্পষ্টকৈ দেখা পোৱাৰ অধিকাৰ আপোনাৰ নাই। যি নিজে ভাল, ভদ্ৰ, গুণী, জ্ঞানী, তেনে ব্যক্তিয়ে আনৰ বিষয়ে বেয়াকে কবলৈ সময় নষ্ট কেতিয়াও নকৰে। তেওঁলোকৰ আনৰ কথা ভাবিবলৈ সময় নাই। গতিকে আনক বিচাৰ নকৰিব, কাৰণ তেওঁলোকৰ জীৱন যুদ্ধ, বৰ্তমানৰ পৰিস্থিতি, বাধ্যবাধকতা আপুনি দেখা নাই বা আপুনি অনুভৱ কৰিবও নোৱাৰে। গতিকে বিচাৰ কৰা বন্ধ কৰক, বুজিবলৈ আৰম্ভ কৰক, তেতিয়াহে মানৱতা জীয়াই থাকিব।